আমি আজি এই প্ৰেছ মিটত দেশী জনগোষ্ঠী মঞ্চ অসম মই দেশী জনগোষ্ঠী মঞ্চ অসমৰ কেন্দ্ৰীয় সভাপতি ইছলামুল হক মণ্ডল আমাৰ লগত গৰিয়ামৰীয়া সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বিটিআৰ জিলা সমিতিৰ প্ৰেছিডেণ্ট আছে সমন্বয়ৰক্ষী আৰু বিটিআৰ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰেছিডেণ্ট আছে। আমাৰ বিটিআৰত আমি দেখা পাইছোঁ বিটিআৰ গভৰ্ণমেণ্টে বিটিআৰ এলেকাত থকা আটাইবিলাক জাতি জনগোষ্ঠীক লৈ কিছুমান আঁচনি হাতত লোৱাৰ কাৰণে গোটেইখিনি মানুহকে সিহঁতৰ আইডেণ্টিটি দিয়াৰ কাৰণে আৰু সিহঁতক কিছুমান সুবিধা দিয়াৰ কাৰণে ভালেখিনি পদক্ষেপ হাতত লৈছে। আমি BTC এডমিনিষ্ট্ৰেশ্যনক তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু এই বিষয় লৈ অলপতে BTC এডমিনিষ্ট্ৰেশ্যনে আটাইবিলাক জনগোষ্ঠীৰ পৰা কিছুমান সিহঁতৰ দিন বিচাৰিছে যিবিলাকক সিহঁতে ৰেষ্ট্ৰিক্টেড হলিডে লিষ্টত সন্নিৱিষ্ট কৰিব পাৰিব। ঠিক তেনেকৈ আমাৰ দেশী জনগোষ্ঠীৰ ফালৰ পৰা আলিমেজ ডে আগবঢ়োৱা হৈছিল, প্ৰস্তাৱ দিয়া হৈছিল আৰু BTC এডমিনিষ্ট্ৰেশ্যনে ইতিমধ্যে ইয়াক এপ্ৰুভ কৰিছে। তাৰপিছত আমি বিভিন্ন মিডিয়া ৰিপৰ্টৰ পৰা পাইছোঁ যে আমাৰ কিছুমান বড়ো ভাইয়ে এইটো আলিমেজ ডেটোক সিহঁতে প্ৰতিবাদ কৰিছে যে আলিমেজ ডে সিহঁতে দেশীসকলে অবজাৰ্ভ কৰিব নোৱাৰিব, তাৰ কাৰণে সিহঁতে মেমৰেণ্ডামো দিছে। সেই বিষয় লৈ আমি আজি আলোচনা কৰিছোঁ আৰু ইয়াৰ লগতে আৰু এটা পইণ্ট আমাৰ দৃষ্টিগোচৰ হৈছে যে ইয়াতে মিডিয়াত আমি পোৱা মতে কোনোবা এগৰাকীয়ে বিটিআৰত কোনো দেশী জনগোষ্ঠীৰ মানুহ নাই বুলি কৈছে আৰু সেইটো পইণ্ট লৈও আমি ইয়াতে আজি বহিছোঁ আৰু আমি কিবা এটা সিদ্ধান্ত লৈছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি BTC এডমিনিষ্ট্ৰেশ্যন, বড়ো চিভিল ছ'চাইটি আৰু সাধাৰণ ৰাইজক আমাৰ যিটো স্থিতি সেইটো জনাবৰ কাৰণে আজি এই প্ৰেছ মিট আমি আয়োজন কৰিছোঁ। এতিয়া কথা হ'ল পশ্চিম অসমৰ আপোনালোকে জানে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে। ইয়াতে বড়ো কছাৰী, কোচ ৰাজবংশী, ৰাভা, গাৰো, কলিতা, নাথ, যোগী সকলো ধৰণৰ মানুহ আছে। এই মানুহবিলাকৰ প্ৰায় সকলো মানুহে হয় হিন্দু ধৰ্ম মানি চলে আৰু নহ'লে কোনোবাই খ্ৰীষ্টান ধৰ্মও লৈছে। আৰু যিখিনি মানুহ মুছলমান, এই পশ্চিম অসমত থকা মুছলমান মানুহখিনিৰ এটা বৃহৎ অংশ আপোনালোকে জানে ভাৰত স্বাধীন হোৱাৰ আগতে পূৰ্ববংগৰ পৰা ইয়ালৈকে আহিছিল ইংৰাজৰ দিনতে আৰু পিছতো অহা বুলি আমি জানো, বহুতে কয়। গতিকে মুছলমানৰ এইখিনি মানুহক বাদ দিলে পশ্চিম অসমৰ আৰু প্ৰায় 15 লাখ 16 লাখ মান মানুহ আছে যিখিনি মানুহ পূৰ্ববংগৰ পৰা অহা মানুহ নহয় বা যিখিনি মানুহ উজনি অসমত থকা গৰীয়া, জলহা বা বৰাক ভেলীৰ মাইমল বা মণিপুৰী মুছলিম এনেকুৱা নহয়। এইটো পশ্চিম অসমৰ অবিভক্ত গোৱালপাৰা জিলাত বা কোচ কমতাত যিখিনি মুছলিম মানুহ আছে পূৰ্ববংগীয় মূলৰ মুছলিম মানুহখিনিক বাদ দি সেইখিনি মানুহ ইয়াৰে যিবিলাক স্থানীয় জাতি জনগোষ্ঠী আছিল এই সকলোবিলাক জাতি জনগোষ্ঠীৰ পৰা বিভিন্ন সময়ত ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু সেই আটাইবিলাক জাতি জনগোষ্ঠীৰ সমাহাৰত আচলতে দেশী জনগোষ্ঠীটো গঢ় লৈ উঠিছে। ইয়াক মই এটা ৰেইনবো কমিউনিটি বুলি ক'ব খুজিছোঁ। ইয়াতে কেৱল এটা জনগোষ্ঠীৰ মানুহ ইয়াতে নাই, ইয়াতে বড়ো মানুহ আছে, ইয়াতে কোচ ৰাজবংশী মানুহ আছে, আমাৰ ইয়াতে ৰাভা আছে, আমাৰ ইয়াতে গাৰো আছে, তাৰপিছত নাথ, যোগী আছে, বিভিন্ন ধৰণৰ মানুহ আছে আৰু এইবিলাকৰ হিষ্ট্ৰিকেল এভিডেঞ্চ আছে। ইয়াৰ আগতে ইংৰাজৰ দিনত যিবিলাক চেঞ্চাছ হৈছিলে সেই চেঞ্চাছতো আমাৰ এই মানুহখিনিক কোচ মুছলমান বুলি লিখা আছে, অভিহিত কৰিছে। গতিকে এই মানুহখিনি যিখিনি মানুহ অধিকাংশ মানুহ কোচ ৰাজবংশীৰ পৰা ধৰ্মান্তৰিত হোৱা সেইখিনি মানুহেই আৰু কিছু সংখ্যক মানুহ বড়োৰ পৰা অহা বা বেলেগ বেলেগ জনগোষ্ঠীৰ পৰা স্থানীয় জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হৈ হোৱা মানুহখিনি
হ'ল আমাৰ দেশী জনগোষ্ঠীৰ মানুহ। এই মানুহখিনিৰ অস্তিত্ব কোনেও অস্বীকাৰ কৰিব নোৱাৰে, কোনেও নস্যাৎ কৰিব নোৱাৰে। এই জনগোষ্ঠীৰ মানুহখিনি আমাৰ ঐতিহাসিক কোচ ৰাজবংশী, কোচ কমতাৰ গোটেইখিনি অঞ্চলতে সিঁচৰিত হৈ আছে। BTRৰ মাজতো আছে, বহুত মানুহ আছে আমাৰ BTR অঞ্চলত, যিবিলাক মানুহ আমাৰ দেশী জনগোষ্ঠীৰ মানুহ। গতিকে BTRতো বড়ো ভাইসকলৰ পৰাও বহুত মানুহ আমাৰ কনভাৰ্টেড হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। আৰু তবকাতি নাছিৰিত আমি পাওঁ যে এটা সময়ত 1205-6 খ্ৰীষ্টাব্দত এজন মেছ চিফ এজনে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল, যাক আলী মেছ বুলি কোৱা হৈছে। এই আলী মেছ যিহেতু আমাৰ যিটো জনগোষ্ঠী গঢ়ি উঠাৰ যিটো আমাৰ ফিলচফি বা যিটো আমাৰ ইক'চিষ্টেম, সেইটোত আলী মেছো এগৰাকী মানুহ। আৰু আমি ইতিহাসত আলী মেছৰ আগতে কোনোবা ইছলাম ধৰ্ম গ্ৰহণ কৰা বুলি, যদিও 1205 খ্ৰীষ্টাব্দৰ আগতো বহুত মানুহ ইয়াতে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল স্থানীয় জনগোষ্ঠীৰ পৰা, কিন্তু আমি ইতিহাসত আলী মেছৰ নামটোহে পাইছোঁ প্ৰথম মানুহ বুলি। যাৰ কাৰণে দেশী জনগোষ্ঠীৰ মানুহখিনিয়ে আলী মেছক আমাৰ ফাউণ্ডিং ফাদাৰ বা আমাৰ আদি পুৰুষ বুলি আমি মানো, আৰু আমি এইটো মানি আছোঁ আৰু ভৱিষ্যতেও মানি থাকিম। এইখিনি আমাৰ বিভিন্ন মানে সংগঠনৰ নেতৃবৃন্দ আছে, সিহঁতে BTC গভৰ্ণমেণ্টৰ আগত আলী মেছ ডেটো পালন কৰাৰ কাৰণে প্ৰস্তাৱ আগবঢ়াইছিল, আৰু BTC গভৰ্ণমেণ্টে এইটো ইতিমধ্যে মানি লৈছে। গতিকে আমি BTC এডমিনিষ্ট্ৰেশ্যনক ধন্যবাদ জনাইছোঁ। আৰু আমি কোনো বড়ো মানুহক জোৰ জুলুমকেই দেশী মানুহ বনোৱাৰ কাৰণে আমি এইটো কাম কৰা নাই, কাৰণ তেওঁলোক আমাৰ এনচেষ্টাৰ। উই আৰ নট শ্বুইং এনি ডিছৰেচপেক্ট টু আৱাৰ এনচেষ্টাৰ্ছ। আমি বড়ো এই আলী মেছক আচলতে সন্মান দিবৰ কাৰণেহে আমি আলী মেছ দিৱসটো পালন কৰিব ওলাইছিলোঁ। গতিকে আমি আশা কৰিম আমাৰ বড়ো ভাইসকলেও আমাৰ লগত একমত হ'ব, যিহেতু তেখেত অৰিজিনেলি বড়ো কমিউনিটিৰ মানুহ, আৰু যিহেতু আমি আমাৰ দেশী জনগোষ্ঠীৰ পৰা তেখেতক আমি সন্মান দিব বিচাৰিছোঁ। গতিকে তেখেতসকলেও আমাৰ লগত সহযোগ কৰিব, আৰু আমাৰ মাজত যিটো ভ্ৰাতৃত্ববোধ আছে সেইটো বজাই ৰাখিবলৈ চেষ্টা কৰিব। কাৰণ দেশী জনগোষ্ঠীৰ মানুহখিনি, মই ইতিমধ্যে ক'লোঁ, উই আৰ এ ৰেইনব' কমিউনিটি। কেৱল এটা জনগোষ্ঠী লৈ এই দেশী জনগোষ্ঠী জন্ম হোৱা নাই, ইয়াতে বহুত ধৰণৰ দেশী জনগোষ্ঠীৰ মানুহ আছে, বিভিন্ন ধৰণৰ জনগোষ্ঠী আছে ইয়াতে। গোটেইখিনি মানুহ একেলগ হৈ আমি দেশী জনগোষ্ঠী বুলি নিজকে পৰিচয় দি আহিছোঁ অতীজৰে পৰা, আৰু ভৱিষ্যতেও দি থাকিম। গতিকে এই দেশী জনগোষ্ঠীৰ অস্তিত্ব কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আৰু ছেকেণ্ড কথাটো হ'ল, যিটো চবতকৈ ইম্পৰ্টেণ্ট কথা, সেইটো হ'ল কোনোবাই যদি বড়ো মানুহ এজনে সিহঁতৰ জনগোষ্ঠীত কেৱল বড়ো মানুহে থাকে, কোচ ৰাজবংশী জনগোষ্ঠীত আটাইখিনি মানুহ কোচ ৰাজবংশী মানুহ, নাথখিনি মানুহ নাথেই, কলিতাবোৰ কলিতাই, বড়ো এই ৰাভাবিলাক ৰাভাই, কিন্তু আমিয়ে একমাত্ৰ জনগোষ্ঠী য'ত আমি দাবী কৰিব পাৰোঁ যে পশ্চিম অসমৰ আটাইবিলাক খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ আমি আচলতে ভ্ৰাতৃত্ববোধৰ প্ৰতীক। উই আৰ দ্য চিম্বল অফ ইউনিটি এণ্ড ব্ৰাদাৰহুড অফ অল দ্য ইণ্ডিজিনাছ কমিউনিটিজ অফ ৱেষ্টাৰ্ণ আছাম। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা, আৰু আমি আশা ৰাখিছোঁ আমি ইয়াৰ থ্ৰুদি বাকী জনগোষ্ঠীবিলাকক যথেষ্ট সন্মান দিওঁ, কাৰণ সিহঁতে আমাৰ এনচেষ্টাৰ। গতিকে আমাৰ অস্তিত্বক যাতে কোনেও নুই কৰিবলৈ চেষ্টা নকৰে, সেইটোৱে আমাৰ অনুৰোধ চবৰে প্ৰতি। আৰু সকলোৱে যাতে, সকলো স্থানীয় জাতি জনগোষ্ঠীয়ে যাতে আমাৰ লগত মানে সহমত হয়, আৰু আমাক যাতে আলী মেছ দিৱসটো পালন কৰিব দিয়ে, এইখিনি আমাৰ কথা।